নমস্কাৰ। আজি প্ৰেক্টিছ কৰিব আহিলোঁ লকডাউনতো আৰু ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ। ভিডিঅ'টো চাওক কি হ'ল পাছলৈ। এতিয়া আমি নিমাতী ঘাটৰ পৰা ৰংদৈ বাহনালৈ গৈ আছোঁ প্ৰেক্টিছ কৰিব। ৰাস্তাটো পূৰা খালী চাওক, লকডাউন পূৰা আহিছে আৰু এখন দুখন গাড়ী। ৰাস্তা কামো কৰি আছে লকডাউনতে, ভাল কামো কৰিছে, এতিয়া গাড়ী নাই। আমি চাইকেল লৈ গোটেইকেইটা লগৰ প্ৰেক্টিছ আহি আছোঁ। সি প্ৰেক্টিছ কৰিব আহোঁতে সদায় হেপী খাই আহে, সেইকাৰণে হেপী খাব কৈছে। পৰিৱেশটো চাওকচোন কিমান ধুনীয়া, কি ধুনীয়া। চাৰিওকাষটো কোনো নাই, অকল আমি কেইজন। ধুনীয়াকৈ আহি আমি থানা ওচৰ পালোহি। থানা ওচৰত আমাক OC ছাৰে পাই পিনে আমাক ধুনীয়াকৈ বুজাই ক'লে যেন তোমালোকে ঘৰতে প্ৰেক্টিছ কৰিবা, ইয়াত এতিয়া যি পৰিস্থিতি চলি আছে তোমালোক যোৱা। আমি আৰু নিবই লাগিব, আমি আৰু উভতি গুচি আহিলোঁ। এইটো আছিল সৰু এটা ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। ধন্যবাদ।